নিৰ্বাচনৰ প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ হৈ উঠাৰ সময়তে MP প্ৰদ্যুৎ বৰদলৈয়ে কৰ্মীসকলৰ সৈতে বিভিন্ন মত বিনিময় কৰা দেখা গৈছে। হোজাই জিলাৰ কাকি টঙিয়া ঠাই চুপাৰ পঞ্চায়তত আজি প্ৰদ্যুৎ বৰদলৈ উপস্থিত হয় আৰু লগতে কৰ্মীসকলৰ সৈতেও মত বিনিময় কৰাৰো পৰিলক্ষিত হৈছে। কাকি টঙিয়া আৰু কাকি ঠাই চুপাৰ পঞ্চায়তত মত বিনিময় কৰাৰ সময়ত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীয়ে এক হিংসাত্মক আৰু লেতেৰা ৰাজনীতি কৰা বুলি তেওঁ উল্লেখ কৰে। লগতে তেওঁ উল্লেখ কৰে যে ভাৰতত দুখন পৃথিৱী গঢ়ি তুলিছে, এখন হিন্দুৰ পৃথিৱী আৰু আনখন মুছলমানৰ পৃথিৱী। শাসকীয় দলটোৱে এক সাম্প্ৰতিক লেতেৰা ৰাজনীতি কৰা বুলি তেওঁ অভিহিত কৰে। এই মত বিনিময় কৰাৰ সময়ত তেওঁ এই কথাও উল্লেখ কৰি কয় যে বৰ্তমান যিখিনিয়ে ধৈৰ্য সহকাৰে কংগ্ৰেছ দলত কাৰ্যনিৰ্বাহ কৰি আছে তেওঁলোক হৈছে জুইয়ে পুৰা সোণৰ নিচিনা। তেওঁ এইটোও কয় যে মানুহে লাহে লাহে শাসকীয় দলটোৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে আৰু বৰ্তমান যি নৱপ্ৰজন্ম তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ এই লেতেৰা ঘৃণনীয় ৰাজনীতিক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। কেৱল কংগ্ৰেছ আৰু মোৰ একালৰ সতীৰ্থ এই মন্ত্ৰী হিমন্ত শৰ্মাই কি এনেকুৱা এটা পৰ্যায়ত নিকৃষ্ট এনেকুৱা এটা দলৰ কিমান এটা ঘৃণনীয় ৰাজনীতি আৰম্ভ কৰিছে। তেওঁ ক'লে যে কংগ্ৰেছ ভৱনটো হেনো আজমল ভৱন আৰু এই আজমল ভৱনত কেৱল গৰুৰ মাংস খোৱা এনেকুৱা ধৰণৰ ঘৃণনীয় ৰাজনীতি হয়তো মুছলিম লীগৰ দিনতো ভাৰত স্বাধীন হোৱাৰ সময়তো কোনো ৰাজনৈতিক নেতাই এনেকুৱা ধৰণৰ ঘৃণনীয় ৰাজনৈতিক কথা বতৰা এনেকুৱা ধৰণৰ এটা বক্তব্য কোনেও দাঙি ধৰা নাছিল। মই মোৰ সংসদীয় সমষ্টিত প্ৰথমতে প্ৰত্যেকটো আমাৰ তৃণমূল পৰ্যায়ৰ গোটেই সমষ্টিটো 9টা বিধানসভা সমষ্টিত প্ৰত্যেকটো তৃণমূলৰ আমাৰ যিটো মণ্ডল বুলি কওঁ এখন গাঁও পঞ্চায়তৰ এৰিয়াত আমি আমাৰ কংগ্ৰেছ কৰ্মীসকলক মই ব্যক্তিগতভাৱে তেওঁলোকৰ লগত ভাৱৰ আদান প্ৰদান আৰু তেওঁলোকক লগ পাবৰ কাৰণে এটা কাৰ্যসূচী লৈ আছোঁ। যোৱা এসপ্তাহ ধৰি পেলাই বেলেগ বেলেগ বিধানসভা সমষ্টিলৈ গৈছোঁ। আজি মই লামডিং বিধানসভা সমষ্টিত আমাৰ ইয়ালৈ আহিছোঁ। এই কাকি অঞ্চল যিটো আছে আমাৰ নাম লামডিং ৰুৰেল, কাইলৈ উদালি আৰু তাৰপিছত মই লামডিং টাউন কমিটি ঠিক তেনেকৈ বাকীকেইটা বিধানসভা সমষ্টিলৈ যাম। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ কংগ্ৰেছ কৰ্মীসকলক আমি সংঘবদ্ধ কৰি পেলাই এই অনাগত ভৱিষ্যতত এতিয়া অহা বছৰতে যি আমাৰ বিধানসভা নিৰ্বাচন হ'ব তাৰ কাৰণে আমাৰ কৰ্মীসকলক উদ্বুদ্ধ কৰাই নহয় যে কৰ্মীসকলক অতি প্ৰণালীগতভাৱে আমি যিখন যুদ্ধত এতিয়া অৱতীৰ্ণ হ'বলৈ গৈ আছোঁ সেইখন যুদ্ধত যাতে আমি বিজেপিৰ অপশাসন যাতে আমি ৰোধ কৰিব পাৰোঁ আৰু বিজেপিৰ এই চৰকাৰখনক যাতে আমি উৎখাত কৰিব পাৰোঁ সেই পণ বান্ধি লৈ পেলাই আমি আমাৰ কৰ্মীসকলক সহযোদ্ধা হিচাপে লৈ আমি কাম কৰাৰ যিটো এটা কাৰ্যসূচী লৈছোঁ সেই কাৰ্যসূচীৰ অংগ হিচাপে মই আজি ইয়ালৈ আহিছোঁ। কংগ্ৰেছ আৰু ARDFৰ মিত্ৰতা হ'লে কিমান দূৰ কি হ'ব আপোনাৰ মনোভাৱ প্ৰক্ৰিয়া? চাওক, মই আপোনালোকক বাৰে বাৰে মোৰ যে বাছি কেৱল UDFক বাচিলে। UDF এজ ইজ ওৱান এমং দ্য ডিফাৰেণ্ট পাৰ্টনাৰ্ছ। আমাৰ যিটো মহাজোঁট আমি UDFৰ লগত নহয়, UDF থাকিব তাত, কিন্তু UDFৰ লগতে বিভিন্ন ধৰণৰ যিবিলাক বিজেপি বিৰোধী আৰু আমাৰ সমভাৱাপন্ন যিবিলাক শক্তি আছে তাত জাতীয়তাবাদী বিভিন্ন ধৰণৰ শক্তি থাকিব। এতিয়া নতুন কোনোবা দল আনকি আমি আছুকো কৈছোঁ তেওঁলোকে যদি সঁচাকৈ যদি এই বিজেপি চৰকাৰখনৰ অসম বিৰোধী অসমীয়াৰ বিৰোধী এই চৰকাৰখন যদি উৎখাত কৰিব খুজিছে তেতিয়াহ'লে আমি একলগ হোৱাটো বৰ আৱশ্যক হৈ পৰিছে। হোজাইৰ পৰা খাইৰুল ইছলামৰ আৰু নগাঁৱৰ পৰা চেলচি দেৱীৰ সহযোগত শক্তি শিক্ষা মহন্তৰ ৰিপৰ্ট, নিউজ নেটৱৰ্ক 24 আছাম।